তো মানে আমাৰ গাঁৱত মানে ল'ৰা এটাই বিয়া পাতিছিলে, মানে নতুনকৈ বিয়া পাতিছিলে কেইদিনমান আগত। তাৰপিছত বিয়া পতা ঠিক 3 দিন 4 দিনমান পিছত তাক মানে মাইকীজনীয়ে এৰি থৈ গ'ল। অ' ভাই, মোৰ আজি মই বিশেষ বস্তু এটা হেৰুৱাব গৈ আছোঁ। হেৰুৱাৰ আগত মই তোৰ হাতত দি যাব বিচাৰোঁ। কি বস্তু? তো হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইজি। অ' ৰিংকু, তই ছোৱালী চাব যোৱা নাছিলি জানো আজি? গৈছিলোঁ। পিছে ছোৱালীজনী কেনেকুৱা দেখিলি? তই কাঞ্চনা চিনেমাখন চাই পাইছ নাই বাৰু? পাইছোঁ। কেলে? সেইটোৱে আৰু। বুজিলি এতিয়া? তো আপোনালোকে এইটো কথা বুজি পালে জানো? চিমিলি মেমা সেইবোৰ বুজি পালে জানো? নাই পোৱা নহয়। ময়ো ঠিক তেনেকুৱাই, মানে ছোৱালী সোপাক একো বুজি নাপাওঁ। সেইদিনা ইনষ্টাগ্ৰামত মানে পুৰা ধুনীয়া ছোৱালী যেন দেখিলোঁ। তাৰপিছত তাইৰ প্ৰফাইলটো চেক কৰোঁ বুলি গ'লোঁ। তাৰপিছত তাইৰ বায়'টো চালোঁ। বায়'ত লিখা আছিলে চিম্পুল গাৰ্ল, ন' এটিটিউড গাৰ্ল বুলি লিখা দেখি মই লগত তাইলৈ মেছেজ এটা কৰিয়ে দিলোঁ নহয়। তাৰপিছত তাইয়ে মোৰ মেছেজটো আজিলৈকে চিনে কৰা নাই। মেছেজটো যে আজিলৈকে চিনে কৰা নাই। তাই নাপায় নহয়। কেলৈ তেনেকৈ লিখা পাওঁ? যদি মেছেজ চিনে নকৰা, ন' এটিটিউড গাৰ্ল বুলি কেলৈ লিখা পাওঁ? নাপায় দেই, নাপায়। তো গাইছ, মই এতিয়া আহিলোঁ আমাৰ নদীখনৰ কিনাৰলৈ। মানে এয়া ভিউটো চাবৰ কাৰণে মই এতিয়া ঘৰৰ পৰা ইয়াত গুচি আহিলোঁ। পাপা কচম খাই কৈছোঁ, ইয়াত থাকি বিৰাট মজা লাগে। মানে এই ভিউটো চাই মজা লাগে। চাব নেকি আপোনালোকে এবাৰ? তো গাইছ, মই এতিয়া মানে নদীৰ পৰা আহিলোঁ। তো মানে আমাৰ গাঁৱত মানে ল'ৰা এটাই বিয়া পাতিছিলে, মানে নতুনকৈ বিয়া পাতিছিলে কেইদিনমান আগত। তাৰপিছত বিয়া পতা ঠিক 3 দিন 4 দিনমান পিছত তাক মানে মাইকীজনীয়ে এৰি থৈ গ'ল। সেইবিলাক কথা মই এতিয়া ভিডিঅ'ত ক'ব নালাগে বাৰু, তথাপিও মানে কথাটো কৈ থৈ দিয়াটো জৰুৰী বুলি ভাবোঁ আপোনালোকৰ আগত, মানে যাতে এনেকুৱা পিছত আকৌ নকয় বা নহয় আৰু এনেকুৱা ঘটনা। তো কৈ থৈ দিয়াটো মানে জৰুৰী বুলি ভাবোঁ। তাৰপিছত যেতিয়া তাক মানে মাইকীজনীয়ে এৰি থৈ গ'ল, তাৰপিছত পূৰা সি ডিপ্ৰেশ্যনত পৰি গ'ল। পূৰা দুখ, তাৰ পূৰা মানে মদ ভাং খাব ধৰিলে সি। তাৰপিছত এদিন লাষ্টত সি আমাৰ এই ৱাটাৰ ছাপ্লাইটো দেখিছেনে? এই ৱাটাৰ ছাপ্লাইটোত যে ৱাটাৰ ছাপ্লাইটোৰ পৰা একদম ওপৰলৈ উঠি গ'ল। ওপৰলৈ উঠি গৈয়ে সি ক'বলৈ মন নাই, তথাপিও এতিয়া ক'বলগীয়া হৈছে। ওপৰলৈ গৈয়ে সি আকৌ লগত তললৈ নামি আহিলে। সেইটোৱে আৰু কাহিনীটো। আৰু বহুত ধন্যবাদ গুৰুত্ব সহকাৰে চাই থকাৰ কাৰণে, মোৰ কথাখিনি শুনি থকাৰ কাৰণে ধন্যবাদ। তো গাইছ, মোৰ লগতো মানে এনেকুৱা কৰিলি যে ধুই দেহি আকৌ। ধুই আছিলিচোন, ধুই দিব নোৱাৰ নি? তই বেছি কৈছ অকণমান। ধুই দে। ইমান ভাল লগৰ মানে মোৰ ঘৰত আহিলে, মানে আমাৰ ঘৰত আৰু মোৰ ঘৰত সেনেকুৱা আমাৰ ঘৰত আহিলে। তাৰপিছত সেই কাঁহীখনত মানে জলপান খালে। তাৰপিছত এতিয়া নিজে ধুই আছে। আৰু প্ৰথম আহোঁতে ই পলাইছিলে, মানে কাঁহী বাতি ধুই আছিলে যে পলাইছিলে মানে, কিন্তু ই ধুই দিছে। এনেকুৱা লগৰ যাতে চবে পায় আৰু, মানে লগৰটো ঘৰলৈ আহিলে মানে কিবা খালে নিজে বস্তুবিলাক ধুই দিয়ে যে, সেইটোৱে হৈছে সংসাৰ খকুৱা। কিন্তু তো গাইছ, আমি যেতিয়া মতা সন্থাটো গোট খাই থাকোঁ, তেতিয়া তত বহি পূৰা কথা পাতি পূৰা আড্ডা মাৰি থাকোঁ। আৰু যেতিয়া মাইকী সন্থাটো একেলগত থাকে, মানে একেলগত বহি থাকে, আৰু তেতিয়া সিহঁতি কি কৰি থাকে চাওক। তো গাইছ, পইচানো কি আজি আছে কাইলৈ নাই। সেইটো কাৰণে মানুহে মনৰ পৰা ধনী হ'ব লাগে। ঠিক তেনেকৈ আমি মানুহবিলাক আজি আছোঁ কাইলৈ নাই। সেইটো কাৰণে আমি সকলো লগত মিলা প্ৰীতিৰে থাকিব লাগে। দেখা নাই নি ভিডিঅ' বনাই এবাৰ আহিবি তই, একে চৰে গুমাই দিম তোক। তো গাইছ, মই কি কৈ আছিলোঁ, সেইটো কাৰণে আমি মানুহৰ লগত সদায় আমি মিলা প্ৰীতিৰে থাকিব লাগে। তো গাইছ, এডোখৰত ভিডিঅ' বনাই থাকোঁতে মানে মহে খাইছে। মহে কাণৰ ওচৰত কোন কৈ আছে। সেইটো কাৰণে অলপ সি তাত বনাওঁগৈ এতিয়া। মই কিজনীও যে আৰু দেই ঘৰতে। ভাই, মোৰ আজি মই বিশেষ বস্তু এটা হেৰুৱাব গৈ আছোঁ। হেৰুৱাৰ আগত মই তোৰ হাতত দি যাব বিচাৰোঁ। কি বস্তু? তই হাতখন দিলেহে দিম ন, জল্দি দে। বহুত দেৰি পা টেপা মাৰি পিনে থৈ দিছিলোঁ। এতিয়া মই তাইক পাহৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ তাই
তাইৰ পৃথিৱীত হেপি আছে, মই মোৰ পৃথিৱীত হেপি আছো। পৃথিৱীত 10খন মান আছে যে তাই পৃথিৱীত হেপি আছে, মই মোৰ পৃথিৱীত হেপি আছো। পৃথিৱী এখনে, 10খন নাই। চাইৰিহে বনাইছিলো কিবা। কি চাইৰি বনাইছিলো? আৰু আপোনালোকেও কৈ থৈছো সেনেকুৱা কথাবোৰ নকব কিন্তু। তাই পৃথিৱীত হেপি আছে, মই মোৰ পৃথিৱীত হেপি আছো। পলাওক। পৃথিৱী কি 10খন আছে নি? তো গাইছ, পৃথিৱীৰ সকলোতকৈ ভাল ছিংগাৰ হৈছে সিহঁতৰ গান শুনিবলৈ ভালে লাগক বা বেয়া লাগক, কিন্তু হাত তালি চবে মাৰিব লাগিব। বুজিছে নহয়? তো মানে মানুহে কয় যে ৰাইজে নখ জোকাইলে নৈ বয় বুলি। সেইদিনা মানে আমাৰ দাইহঁতৰ বিয়াত আমি ইমানকৈ নখ জোকাইলোঁ, নৈ বোৱাটো দূৰৰে কথা, পানী এটোপালো নোলালে। এনেই কয়হে বুলি। তো মানে মাথাটো একেবাৰে বেয়া হৈ থাকিলে। মোৰ নহয়, এইটো মানে মোবাইল চাৰ্জ দিয়া এডপ্টাৰটো। এডপ্টাৰ বুলি ইংলিছতে কয়, আমি আকৌ মাথা বুলিহে কওঁ দেই মোবাইল চাৰ্জ দিয়া এইটো। কোনেনো মাথা বুলি কয় কমেণ্ট এটা কৰি জনাবা দেই। আমি এতিয়া যাওঁ এই মালটো আনিবৰ কাৰণে। চাই থাকিব, পাওঁ নে নাপাওঁ একো ঠিক নাই, কিন্তু গৈ থাকোঁচোন আনিবলৈ। চাই থাকিব দেই। ৰ'ব, যোৱা আগতে মোৰ লগত কোন আহিছে এইটো কৈ লওঁ মই এতিয়া। মোৰ লগত আহিছে আমাৰ চন্দ্ৰ ভাই, এয়া আমাৰ বসন্তী। ৰাও কেটেক একে চাতে তাৰপিছত দোকান। চাই থাকিব, এতিয়াহে যাম দেই। বলা দুচ, 100তকৈ স্পীড নচলাবা, মানে লাহেকৈ চলাবা, লাহেকৈ চলাবা। বিয়া পতা নাই, লাহে চলা। তো গাইছ, মাথাটো আনিলোঁ। এয়া হৈছে মাথাটো, চাই লওক। এইটো ঘৰৰ পাওঁতে সি একদম দিনে হৈ থাকিলে। নহয়, ৰাতিয়ে হৈ থাকিলে। মানে ঘৰ পাওঁতে সি বহুত দেৰি হৈ গ'ল, ৰাতি হৈ গ'ল, দূৰ আছিলেতো অলপ। মালটো এয়া এতিয়া এই মালটোৱে বেয়া হৈছিলে, মোবাইল চাৰ্জ দিব পৰা নাছিলোঁ, বেলেগত চাৰ্জ দিবলগীয়া হৈছিলে। এতিয়া আনিলোঁ, পূৰা লগাই এতিয়া চাই থাকিব পাৰিম আৰু দেই। মাথাটো আনিলোঁ এয়া। তো গাইছ, মই এতিয়া আহিলোঁ ভাত খাবলৈ জেঠাইহঁতৰ ঘৰলৈ। কেলৈ আহিলোঁ বাৰু? মই মানুহটো অলপ লোভীয়া নহয় জানো? ক'লে কি টেঙা জোল আছে আৰু লগত মাছ আছে, ভাত কেইটামান খাবি বাইকখন বাহিৰত আছিলে, চাবিটো অন কৰিলে ৰাউংকৈ পকাই একে চাটতে পালোহি। মোৰ কথাটো শুন, চা, মই নহয় লোকে পিয়াত বহি ভাত খাম, মই পিয়াত তুলি ভাত খাম। তো সেই মংগল নহয় আকৌ নাহিলেও বেয়া নাপাবি জানো জেঠাই? সেইটো কাৰণে আহিলোঁ। বেয়া পাওঁ বাৰু, পালোঁ আৰু আমি ঘৰখনৰ কাৰণে বনাইছিলোঁ, তোমাৰ কাৰণে বনোৱা নাই। তুমি মাতিলে আহিলা, দিলোঁ আৰু এতিয়া আমি তাককে পালোঁ, পাম আৰু। ঠিক আছে, খাই লওঁ দে। বৰ বেয়া লাজ দিলেচোন মাতি লৈ পিনে। এতিয়া চাওক, এয়া মাছ, এইপিনে টেঙা জোল। মা কচম, এতিয়া খাই এনেকুৱা মজা লাগিব নহয়, পাপা কচম তাতকৈ বেছি মজা লাগিব। এইপিনে আছে আমাৰ ভাগিন, এইপিনে আছে আমাৰ পিংকি ভাই, মানে শ্ৰীমতা পিংকি ভাই। এইপিনে আমাৰ স্থাই মানে জেঠাই, এইপিনে আমাৰ জেঠু, এইপিনে আমাৰ পুলু বাপলু। এতিয়া ভাতকেইটা কটিয়াই লওঁ দেই, আজি মানে ৰাতি সাঁজটো ইয়াতে খাওঁ আৰু। খাই লওঁ। এয়া চাওক পইচা, এই পইচাটো মায়ে মোক দিছে পাৰ্টি কৰিবলৈ। হ'ব, মই এনেই ভিডিঅ'টোৱে বনাইছিলোঁ, কিবা দেখাইছিলোঁ মানুহক পইচা আছে বুলি। হ'ব, গৈছোঁ দোকানলৈ, লাজ পোৱাই মাৰিব এখন। হ'ব, ভলিউম বঢ়াব নালাগে, ভিডিঅ'টোৱে এনেকুৱা। এইটো ষ্টাইল পাহৰিলে নেকি বুলি টেষ্ট এটা কৰি চালোঁ, সৰু হোৱা, বেয়া চা নাপাব দেই। মাজে মাজে এইটো ষ্টাইল দি থাকিম কেতিয়াবা, বেয়া নাপাব দেই। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি নকওঁ, কাৰণ এনেকৈ সদায় কৈ থাকোঁ আৰু আপোনালোকে জানেই যে এইটো কৈ দিব লাগে বুলি। কৈ দিব, আৰু হয় সদায় এটানো কিমান কম কৈ দিব বুলি, কৈ দিব। আৰু নতুনকৈ চাই থকাসকলে কি হৰে চেনেলটো লিলিমাই কৈ দিবা দেই, লিলিমাই খেতি অলপ কৈ দিবা। তো আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। জয় হিন্দ।